অসমত কলিযুগত যেনেকৈ শ্ৰীমন্ত শংকৰদেৱে বন্ধুসকল সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লৈ। আৰু আজি আহিছো দিচাংমুখলৈ। শিৱসাগৰৰ এই দিচাংমুখ আলিচিগাত আয়োজন কৰা হৈছে অখণ্ড নাম কীৰ্তন আৰু 40 সংখ্যক এই অখণ্ড নাম কীৰ্তনলৈ আমন্ত্ৰণ জনাইছিল জ্যেষ্ঠ ভাতৃতুল্য ভাতৃপ্ৰতিম মদনশীল ককাইদেৱে। আৰু সেই মদনশীল ককাইদেউৰ আমন্ত্ৰণ ৰক্ষা কৰি পুৱাই আহি উপস্থিত হৈছোহি। বতৰ খুব ঠাণ্ডা, বৰষুণ বতৰ, খুব সেমেকা বতৰ, আৰু তাৰ মাজতো সুন্দৰভাৱে আয়োজন কৰিছে এই গাঁওবাসীয়ে এই অখণ্ড নাম কীৰ্তনৰ। আৰু তালৈ আহিছো, নাম কীৰ্তনৰ পৰিৱেশ আপোনালোকক দেখুৱাম, ইয়াৰ দৃশ্য দেখুৱাম, কেনেধৰণে আয়োজন কৰা হৈছে। পুৱাই আচলতে ধৰ্মধ্বজা উত্তোলনেৰে এই কাৰ্যসূচী শুভাৰম্ভ কৰা হ'ল। আৰু ইয়াৰ পাছতেই বৰ্ণাঢ্য ভাগৱত শোভাযাত্ৰা উলিওৱা হ'ব। শোভাযাত্ৰা এই হৰি মন্দিৰৰ পৰা উলিওৱা হ'ব দিচাংমুখ মুখেৰে, আৰু দিচাংমুখৰ এই পথেৰে আচলতে উলিওৱা হ'ব এই শোভাযাত্ৰা। সেই দৃশ্য মই আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম, চাই থাকিব মোৰ এই ভিডিঅ'। শ্ৰী শ্ৰী গৌৰাংগ মহাপ্ৰভুৰ জয়তে অখণ্ড নাম কীৰ্তন দিচাংমুখ আলিচিগা হৰি মন্দিৰ। আৰু এতিয়া এই হৰি মন্দিৰৰ পৰা উলিওৱা হ'ব ভাগৱত শোভাযাত্ৰা। ইতিমধ্যে সাজু হৈ উঠিছে, মই সেই দৃশ্যসমূহ আপোনালোকক দেখুৱাই আছো। অখণ্ড হৰিনাম কীৰ্তনস্থলীত উপস্থিত ভক্তগণ, ৰাইজ, ইতিমধ্যে নামঘৰ হৰি মন্দিৰৰ পৰা উলিওৱা অনা হৈছে ভাগৱত। বৈষ্ণৱ আই মাতৃ, যুৱক যুৱতী, শিশুৰ পৰা আৰম্ভ কৰি সকলো আহিছে। এনেধৰণে আহি তেওঁলোকে সেৱা লৈছে, এই ধৰণে সেৱা লৈছে। মই সেই দৃশ্য দেখুৱাই আছো। খুব ভক্তি ভৰা পৰিৱেশ, সুন্দৰ পৰিৱেশ। শ্ৰী শ্ৰী হৰি মন্দিৰ আলিচিগা দিচাংমুখ আলিচিগাৰ শ্ৰী শ্ৰী হৰি মন্দিৰতে আয়োজন কৰা অখণ্ড নাম কীৰ্তনৰ শুভাৰম্ভণি। আৰু ইতিমধ্যে পুৱাই ধৰ্মধ্বজা উত্তোলনেৰে শুভাৰম্ভ কৰাৰ পাছত এতিয়া উলিওৱা হৈছে ভাগৱত শোভাযাত্ৰা। ইতিমধ্যে হৰি মন্দিৰৰ পৰা ভাগৱত উলিয়াই অনা হৈছে গায়ন বায়নেৰে, উৰুলি ধ্বনিৰে। নাম কীৰ্তনেৰে মুখৰিত হৈ পৰিছে চৌদিশ। আৰু সেই দৃশ্য মই দেখুৱাই আছো দিচাংমুখৰ আলিচিগাৰ পৰা। উৰুলি ধ্বনিৰে মুখৰিত হৈ পৰিছে। আচলতে উৰুলি ধ্বনিৰে গায়ন বায়ন, সুৰ তালৰ শব্দ ৰজন জনাইছে দিচাংমুখৰ আলিচিগাৰ আৰু এই হৰি মন্দিৰ। আৰু সকলোৱে আহিছে ওলাই, শিশুৰ পৰা আৰম্ভ কৰি যুৱক যুৱতী, বৃদ্ধ বৃদ্ধা সকলোৱে অংশগ্ৰহণ কৰিছে। আৰু ভক্তিৰ ৰসত বুৰ গৈছে এই শ্ৰী শ্ৰী হৰি মন্দিৰ আলিচিগা দিচাংমুখৰ। সেয়া ভাগৱত শোভাযাত্ৰা উলিওৱা হ'ব এতিয়া। মই সেই দৃশ্য দেখুৱাই যাম আপোনালোকক, চাই থাকিব। এয়া যে নিৰ্দিষ্ট কৰি ৰখা আসনত আচলতে ভাগৱত স্থাপন কৰা হৈছে, আৰু ইয়াৰ পৰাই উলিয়াই লোৱা হ'ব শোভাযাত্ৰা। উলিওৱা হৈছে শোভাযাত্ৰা, সুন্দৰ পৰিৱেশ।
এই ভাগৱতৰ সন্মুখত সেৱা লৈ আশীৰ্বাদ ল'বৰ বাবে এইসকল গাঁওবাসী প্ৰত্যেকে এনেধৰণে ওলাই আহিছে। সকলোৱে ভাগৱতৰ সন্মুখত বাংময় মূৰ্তি শ্ৰী ভাগৱত এই শ্ৰীমদ ভাগৱতৰ সন্মুখত তেওঁলোকে সেৱা লৈছে। এনেধৰণেই প্ৰতিজন গৃহস্থ প্ৰতিটো পৰিয়াল ওলাই আহিছে আৰু এয়াই আচলতে ভক্তি ভৰা পৰিৱেশ। মোক আলিচিগা লৈ আহিলোঁ, খুব সুন্দৰ পৰিৱেশ। পুৱাই পালোহি, বতৰ ঠাণ্ডা বন্ধুসকল, বতৰ বহুত ঠাণ্ডা, কিন্তু তাৰ মাজতো এয়া আয়োজন তাকে ভক্তিভাৱেৰে আয়োজন এই অখণ্ড নাম কীৰ্তনৰ, আৰু তাৰে পৰিৱেশ মই দেখুৱাই আছোঁ। এই দিচাংমুখৰ আলিচিগাৰ এই পথেদি আগবাঢ়িছে এই ভাগৱত ভ্ৰমণ কাৰ্যসূচী আৰু ভাগৱত শোভাযাত্ৰা আগবাঢ়িছে এই পথেৰেই। এয়া চাওক সুন্দৰ দৃশ্য। হৰি নামেৰে মুখৰিত কৰি তুলিছে দিচাংমুখ আলিচিগাৰ পথ। আইসকল আহিছে, ইয়াৰ শিশুসকল আহিছে আৰু সকলো ওলাই আহিছে এনেধৰণে। আৰু সুন্দৰ পৰিৱেশ। মই অকণমান কথা পাতি যাম যাওঁতে। ককাইদেউ মৰণশীল ডাঙৰীয়া আছে, এটা সুন্দৰ পৰিৱেশ প্ৰতি বছৰে আয়োজন কৰে, এইবাৰ 40 সংখ্যক। কেনেকুৱা লাগে? সকলো ওলাই আহিছে, ভক্তি ভৰা পৰিৱেশ। বহুত ভাল লাগিছে। আমাৰ এই অখণ্ড নাম কীৰ্তন 40তম এইবাৰ, গতিকে আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰাই ভক্তপ্ৰাণ আহে। প্ৰথম দিনা আমাৰ পতাকা ধ্বজা উত্তোলন হ'ল, তাৰপিছত এতিয়া আমাৰ দ্বিতীয় কাৰ্যসূচী শ্ৰীমদ ভাগৱত শোভাযাত্ৰা। অগণন দিচাংমুখকে ধৰি শিৱসাগৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। আৰু আমি এই বৰ্ণাঢ্য যি 5দিনীয়া কাৰ্যসূচীটোত আমি আজি প্ৰথম আৰম্ভ হৈছোঁ। সকলো ৰাইজকে আমি ভক্তবৃন্দক আমি নিমন্ত্ৰণ জনাইছোঁ যাতে আমাৰ এই আগন্তুক 5দিনীয়া কাৰ্যসূচীত সকলোৱে আহি ভগৱানৰ ওচৰত শ্ৰীচৰণৰ ওচৰত সকলোৱে সেৱা কৰে। আমাৰ এইটো অনুষ্ঠানটো আমি বিশ্ব শান্তিৰ বাবে অনুষ্ঠিত কৰা হয়। আমাৰ মূল বেনাৰত আমাৰ বিশ্ব শান্তিৰ বাবে অখণ্ড নাম কীৰ্তন পতা হৈছে। গতিকে সঁচাকৈ বিশ্ব শান্তি হৈছে, একতা হৈছে, সকলো পৰিৱেশ হৈছে, বিভিন্ন জাতি জনগোষ্ঠী আমাৰ একত্ৰিত হৈ অনুষ্ঠানটো আমি সফল মণ্ডিত কৰিবলৈ সক্ষম হৈছোঁ। হয়, আমাৰ হৰিনাম মুখৰিত হৈছে, হৰিনামৰ বিনে গতি নাই। গতিকে সেইকাৰণে আমাৰ সকলো ৰাইজৰ মুখে মুখে হৰিনাম গাই গাই আমি এই অখণ্ড নামৰ যি প্ৰথম দিনাৰ ভাগৱত শোভাযাত্ৰাত আমি অংশগ্ৰহণ কৰিছোঁ। সমগ্ৰ দিচাংমুখে মুখৰিত হৈছে আমাৰ এই অখণ্ড নাম। আৰু সঁচাকৈ হৰিনামৰ ধ্বনিত আকাশ বতাহ মুখৰিত হৈ গৈছে। আৰু এই কণমানি মই দেখুৱাইছোঁ, এইসকল ল'ৰা-ছোৱালীলৈ ওলাই আহিছে, তেওঁলোকে থুনুক থানাক খোজেৰে এই কণমানিসকল ওলাই আহিছে আৰু এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে, ভাগৱত ভ্ৰমণ শোভাযাত্ৰাত। আৰু এয়া গাঁওবাসী, এই আমাৰ গাঁওবাসী দেখুৱাইছোঁ, ইয়াত তেওঁলোকে সেৱা লৈছে সকলোৱে ভাগৱতৰ সন্মুখত। আৰু দিচাংমুখৰ এই আকাশ বতাহ আচলতে আজি ভক্তিৰ ৰসত বৈ গৈছে এনেধৰণে।